সকলোলৈকে পুনৰবাৰ মোৰ চেনেলৰ ফালৰ পৰা স্বাগতম জনাইছো। আজি পুনৰবাৰ মই আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছো। আশা কৰিছো আপোনালোকে মোৰ নতুন ৰেচিপিটো আগৰ দৰে মৰম স্নেহৰ মাজেৰে আকোৱালি ল'ব বুলি। সেয়ে আহক এতিয়া আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ি যাওঁ। এয়া লৈছো মই 5টা কণী বইল কৰি লৈছো। এয়া 2টা বিলাহী মিডিয়াম সাইজৰ মই কাটি লৈছো। এয়া এটা মিডিয়াম সাইজৰ পিয়াজ লৈছো। ইয়াত আছে ডেইলি মই যিখিনি ইউজ কৰো হালধি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ 1 চামুচ কৈ আছে। আনহাতে এয়া লৈছো শুকান জলকীয়া 2টা কেঁচা জলকীয়া, এয়া লৈছো ইলাইচি, লং আৰু ডালচেনি আৰু কেইটামান গোটা জিৰা। আৰু ইয়াত আছে আদা নহৰু পেষ্ট 1 টিস্পুন। আৰু এয়া পোস্তো, আমি পোস্তো বুলি কওঁ, একচুয়ালি ইংলিছত পপি সিড হয়। আপোনালোকে কি বুলি কয় জনাবচোন বাৰু কমেন্ট বক্সত কমেন্ট কৰি। আৰু এয়া লৈছো সৰিয়হৰ তেল আৰু অকণমান চেনি ব্যৱহাৰ কৰিম। ইয়াৰ পৰা সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিম। এতিয়া মই এটা মিক্সি জাৰ ললো, ইয়াতে পোস্তখিনি দিলো, লগত কাটি লোৱা বিলাহী আৰু অকণমান নিমখ দিলো। দি এতিয়া মই ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আনহাতে মই কেৰাহীখন জুইত পাতি দিলো গৰম হ'বৰ বাবে। কেৰাহীখন গৰম হোৱাত ইয়াতে মই সৰিয়হৰ তেল ব্যৱহাৰ কৰিছো। তেল গৰম হোৱাত ইয়াতে মই কণী কেইটা দি দিছো। কণী কেইটা যেতিয়া ফ্ৰাই কৰিব তেতিয়া অকণমান চুৰি দি এনেকৈ কচি দিয়া বুলি কোৱা হয়, তেনেকৈ কাটি কাটি দিব লাগে যাতে মছলাবোৰ সোমাই যায় ধুনীয়াকৈ। এতিয়া কণী কেইটা ফ্ৰাই কৰি হৈ গ'ল, 3-4 মিনিটতে হৈ যায়। আৰু মই পিঁয়াজ দিলোঁ সেইখিনি তেলতে। পিঁয়াজটো ফ্ৰাই কৰিব লাগে, যেতিয়ালৈকে ইয়াৰ গোল্ডেন কালাৰটো নাহে পিঁয়াজৰ তেতিয়ালৈকে ফ্ৰাই কৰিব লাগে। এতিয়া ইয়াতে আদা নহৰুৰ পেষ্টটো মই এড কৰিম আৰু ইয়াৰ পৰা কেঁচা গোন্ধ নোযোৱালৈকে ফ্ৰাই কৰিব লাগিব। এতিয়া ইয়াতে মই এড কৰিম গোটা জিৰা, তাৰপিছত শুকান জলকীয়া আৰু লং ইলাইচি। আগত কৰিলেও হয়, মই আজি পিছতে কৰি চালোঁ, একে হয় খোৱাত। এতিয়া 30-40 ছেকেণ্ডমান ফ্ৰাই কৰিলে হ'ব, বেছি টাইম নালাগে। 40 ছেকেণ্ড পাছতে ইয়াত ড্ৰাই মছলা পেষ্টটো এড কৰিব লাগে, কিন্তু মোৰ কি হ'ল নাজানো ভিডিঅ'টো কৰি থাকোঁতে সেইখিনি ভিডিঅ'টোত নুঠিলে, তাৰ বাবে চৰি কৈছোঁ আপোনালোকক আগতে। ড্ৰাই মছলাটো দি 2 মিনিটমান ফ্ৰাই কৰাৰ পাছতে ইয়াত যিটো মই পেষ্ট বনাই লৈছিলোঁ পোস্তো আৰু বিলাহীৰ, সেই পেষ্টটো এড কৰিছোঁ আৰু ধুনীয়াকৈ লৰাই ল'ব লাগিব অকণমান টাইম। খুব সুন্দৰকৈ মিলাব লাগে গোটেইখিনি মছলাৰ লগত, মিলাই ঢাকোন নিদিয়াকৈ প্ৰায় 4-5 মিনিটমান এনেকৈ ৰাখি দিব লাগিব। জুইটো একেবাৰে মিডিয়াম টু ল' ফ্লেম ৰাখিব, হাই ফ্লেম নকৰিব জুই। এয়া চাওক 4 মিনিটৰ পাছত তেলটো ছেপাৰেট হৈ গৈছিলে, মই আকৌ এবাৰ লৰাই ল'লোঁ। যেতিয়ালৈকে পোস্তৰ কেঁচা গোন্ধটো নোলায় তেতিয়ালৈকে ফ্ৰাই কৰি থাকিব লাগিব এনেকৈ ঢাকোন নিদিয়াকৈ। এতিয়া মই আকৌ ঢাকোন নিদিয়াকৈ 2 মিনিটমানৰ কাৰণে এৰি দিম। এয়া চাওক 2 মিনিটৰ পাছত মই ঢাকোন মাৰি দিছোঁ 5 মিনিটমানৰ কাৰণে। জুইটো মিডিয়াম টু ল' ফ্লেম ৰাখিব, হাই নকৰিব। পাঁচ মিনিটৰ পাছত মই ঢাকোনখন দাঙি দিলোঁ আৰু চাওক তেলটো ধুনীয়াকৈ ছেপাৰেট হৈ গৈছে আৰু এবাৰ লৰাই ল'লোঁ।
খুব ধুনীয়া হয় এই আঞ্জাবিধ খাবৰ কাৰণে আপোনালোকে ঘৰত চিয়ৰ ট্ৰাই নকৰাকৈ নাথাকিব আৰু এই পোস্তো খুব ইজিলি বজাৰত কিনিবলৈ পোৱা যায় দামো বেছি নহয় আপোনালোকে এবাৰ কিনি ট্ৰাই কৰিব আৰু কেনেকুৱা পালে মোক জনাব নাপাহৰিব পোস্তৰ এতিয়া লাহে লাহে কেঁচা গোন্ধটো আঁতৰি গৈছে প্ৰায় মই 10 মিনিট মান এনেকৈ ফ্ৰাই কৰিলোঁ এতিয়া ইয়াতে মই পানী এড কৰিছোঁ পানীটো নিজৰ হিচাপত দি ল'ব কিমানখিনি প্ৰয়োজন আপোনালোকে কেনেকৈ খাবলৈ বিচাৰে মই যেহেতু গ্ৰেভি কৰিম এতিয়া সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু নিমখৰ লগতে একেবাৰে চেনিটো এড কৰিছোঁ বেছি কৰা নাই অকণমান এড কৰিছোঁ এইটো অপচনেল হয় আপোনালোকে যদি বিচাৰে দিব পাৰে নিদিলেও নাই কিন্তু দিলে সোৱাদটো বাঢ়ে আৰু সেইকাৰণে দিলে ভাল হয় এতিয়া গোটেইখিনি এবাৰ লৰাই লৈছোঁ এতিয়া মই উতলিবৰ কাৰণে ঢাকি দিম এয়া ঢাকোন মাৰি দিলোঁ উতলিবৰ কাৰণে আৰু জুইটো এতিয়া হাই ফ্লেম কৰি দিব এয়া উতলি আছে চাওক মোৰ 5 মিনিটমান লাগিলে বেছি টাইম নালাগিলে 5 মিনিটৰ পিছত ঢাকোন খুলি দিলোঁ ধুনীয়াকৈ উতলি আছে এতিয়া টাইম হৈছে ইয়াতে ফ্ৰাই কৰা কণীকেইটা এড কৰাৰ এয়া কণী এড কৰিলোঁ আৰু এবাৰ ধুনীয়াকৈ লৰাই লৈছোঁ এতিয়া ঢাকোন নিদিয়াকৈ মই উতলিবলৈ দিম আৰু মাজে মাজে অকণমানকৈ লৰাই থাকিম এয়া দিলোঁ কেঁচা জলকীয়া দুটা মাজতে মই ফালি দিছোঁ আৰু 1 টিস্পুন গৰম মছলা এড কৰিছোঁ আৰু লৰাই দিছোঁ অকণমান এতিয়া লাহে লাহে গ্ৰেভি হৈ আহিছে এতিয়া জুইটো নুমুৱাই দিলোঁ আৰু ঢাকি দিলোঁ অলপ টাইমৰ কাৰণে 15-20 মিনিটৰ কাৰণে ৰাখি দিলোঁ এয়া চাওক 20 মিনিটৰ পাছত কিমান সুন্দৰ হৈছে ৰঙো খুব ধুনীয়া হৈছে আৰু খাবলৈও খুব টেষ্টি লাগে এই আঞ্জাবিধ ভাত হওক ৰুটি হওক লুচি হওক আপুনি যিকোনোৰ লগত খাব পাৰে খুবেই টেষ্টি হয় আৰু আপোনালোকে নিজৰ পাকঘৰত ট্ৰাই কৰিব কেনেকুৱা পায় মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাপাহৰিব অলৰেডি মই প্লেট আউট কৰিলোঁ আৰু আপোনালোকলৈ এটা ৰিকুৱেষ্ট যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক এটা কমেণ্ট আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব নাপাহৰিব আৰু মোৰ ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছ ফেমিলি সকলোৰে লগতে শ্বেয়াৰ কৰিবলৈও নাপাহৰিব তো আজিলৈ আহোঁ পুনৰবাৰ আহি আছোঁ আন এটা নতুন ৰেচিপি লৈ তেতিয়ালৈকে আপোনালোকে সকলোৱে সুস্থ থাকক ভালে থাকক খাই থাকক তেন্তে পুনৰবাৰ আহি আছোঁ আন এটা নতুন ৰেচিপি লৈ আজিলৈ আহোঁ ধন্যবাদ